खुलुमबाय बयखौबो रायजोफोर आसामनि चिफ मिनिस्टार डक्टर हेमन्त बिश्व शर्माया गावनि फेसबुक पेजआव भिडिअनि गेजेरजों माखासे बाथ्रा बिथाङा फोरमायदों जाय बाथ्राफोरखौ डक्टर हेमन्त बिश्व शर्मा बिथांनिफ्राय खोनायोब्ला नोंथांमोना एसेब्लाबो गोजोननाय मोनगोन होननानै आंहा फोथायनाय दङ आरो बिनि अनगायैबो बिटिसिनि चिफ मानाव गेदेर हाग्रामा महिलारि बिथाङाबो बिटिआरनि बारग' सिएम मानाव गेदेर प्रमद बर' बिथांखौ माखासे बाथ्रा बुंदों खौरां बिजोङाव स' नायनानै लादो ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সম্ভাৱনা আছে দ্বিতীয়বাৰলৈ অসম ভ্ৰমণৰ বাবে অহাৰ তেখেত যদি দ্বিতীয়বাৰৰ কাৰণে অসম ভ্ৰমণলৈ আহে কোকৰাঝাৰ আৰু গেলেফু ভূটানৰ মাজত নতুন ৰেল লাইন এটাৰ তেখেতে আধাৰশিলা স্থাপন কৰিব বহুত ডাঙৰ প্ৰজেক্ট হ'ব ভূটানৰ লগত আমি ৰেলেৰে সংযোজিত হ'ম আৰু ৰেলৱে কোচ মেনুফেকচাৰিং ফেক্টৰী এটাও তেখেতে কোকৰাঝাৰত আধাৰশিলা কৰিব ঠিক তেনেধৰণে গুৱাহাটীৰ পৰা শিলচৰলৈ 22,000 কোটি টকা ব্যয়েৰে আমি যি এটা এক্সপ্ৰেছ হাইৱে বনাব খুজিছো তাৰো আধাৰশিলা স্থাপন কৰিবৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ফেব্ৰুৱাৰী মাহতে আকৌ এবাৰ নিমন্ত্ৰণ কৰিছো গতিকে ফেব্ৰুৱাৰী মাহৰ মই কেইবাটাও এজেণ্ডা আপোনালোকক ক'লো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান নিযুক্তি পত্ৰ বিতৰণ স্বাভাৱিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণ ফেব্ৰুৱাৰী মাহটোতো আমি অসমে উন্নয়ন আৰু বিকাশৰ কৰ্মযজ্ঞৰ লগত জড়িত হৈ থাকিম যোৱাকালি বিশেষকৈ পৰহি দিনা কোকৰাঝাৰৰ ঘটনাক লৈ মই যথেষ্ট চিন্তিত আছিলোঁ সেনা বাহিনীৰ আমি সহায় ল'লো CRPFৰ সহায় ল'লো আৰু যোৱাকালি আমাৰ কোকৰাঝাৰত অনুষ্ঠিত সৰ্বদলীয় আৰু সকলো সংগঠনৰ যিখন বৈঠক অনুষ্ঠিত হৈ গ'ল সকলোৰে প্ৰয়াস আৰু প্ৰচেষ্টাত এতিয়া কোকৰাঝাৰলৈও শান্তি উভতি আহিছে আকৌ এবাৰ মই সমগ্ৰ কোকৰাঝাৰবাসী বা বড়োলেণ্ডবাসী ৰাইজক শান্তি শৃংখলা বজাই ৰাখিবলৈ বিনম্ৰভাৱে অনুৰোধ কৰিম এটা কথা মই নকলে নহ'ব দেভোচতো অসমৰ বাগৰুম্বাৰ আলোচনা যাকে য'ত লগ পাইছো মোক সকলোৱে বাগৰুম্বাৰ বিষয়ে জানিব খুজিছে সকলোৱে বাগৰুম্বাৰ আলোচনা কৰিছে আৰু সকলোৱে এটা কথা মুখে মুখে যে চীনত যি অলিম্পিকৰ উদ্বোধনী হৈছিল সেই আছিল অলিম্পিক উদ্বোধনীৰ আটাইতকৈ সুন্দৰ আৰু বিনন্দীয়া অনুষ্ঠান সকলোৱে এতিয়া কৈ আছে যে বাগৰুম্বা অনুষ্ঠানে চীনৰ অলিম্পিক উদ্বোধনী অনুষ্ঠানকো পিছ পেলালে আপোনালোকে জানি আচৰিত হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ টুইটাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইনষ্টাগ্ৰাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইউটিউব এই গোটেই কেইটা যদি আমি সংলগ্ন কৰি দিওঁ প্ৰায় 200 মিলিয়ন অৰ্থাৎ প্ৰায় 2 কোটি মানুহে বিশ্বজুৰি এই বাগৰুম্বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ছ'চিয়েল নেটৱৰ্কৰ জৰিয়তে উপভোগ কৰিছে আৰু দেভছতো মই যাকেই লগ পাইছো সকলোৱে মোক বাগৰুম্বা নৃত্যৰ বিষয়ে কথা সুধিছে বড়ো আৰু অসমৰ সংস্কৃতিৰ বিষয়ে আলোচনা কৰিছে বিহু ঝুমুৰ আৰু বাগৰুম্বাই অসমৰ সংস্কৃতিক বিশ্বৰ শিখৰলৈ লৈ গ'ল ইয়াক আমি আৰু বেছি জনপ্ৰিয় কৰিব লাগিব পৰ্যটন আৰু সাংস্কৃতিক দিশৰ পৰাও অসমক আমি এক নতুন শিখৰলৈ লৈ যাব লাগিব আগত কিন্তু প্ৰমোদ বৰাই আপোনাক দাঁত নোহোৱা সিংহ বুলি কৈছিল বৰ্তমান নিৰ্বাচনত কোনটো টাইগাৰ আছে তাত নাথাকা ওচৰত যাই পেলাই চাওক কথা হয়তো কাৰিকৰ ঘটনাক লৈ প্ৰমোদ বৰাই কৈছে যে আমি সকলোৱে ইজনে সিজনক দোষাৰোপ কৰি লাভ নাই শান্তিৰ হকে চবে কাম কৰাৰ কাৰণে আহ্বান কি ক'ব যোৱাকালি বেলেগ আজি বেলেগ ক'লে কি হ'ব সিয়েতো প্ৰমোদ বৰাইতো কৈ আছিল যে BTCত গভৰ্ণৰ ৰোল লাগে বুলি BTCত গভৰ্ণৰ ৰোল লাগে যেতিয়া নাকি BPF চৰকাৰ
বনাব তেতিয়াহ'লে অশান্তি হ'ব, এইবিলাক কথা কোনে কৈছিল আগত? ইলেকশ্যনৰ নিৰ্বাচনত আগে আগে এইবিলাক কথা কোনে বাহিৰ কৰিছিল? কোন দলৰ মানুহ? যে BPF-এ যদি BTC-ত আকৌ চৰকাৰ বনায় তেতিয়াহ'লে এই অঞ্চলত অশান্তি হ'ব। এইবিলাক কথা কোনে আজি ক'লে হ'ব? কি উদ্দেশ্য আচলতে প্ৰমোদ বড়োৰ এনেকৈ? উদ্দেশ্যটো এইটো আপোনালোকে দেখি আছে না। আজি যদি ভাল কথা কৈছে ৱেলকাম হয়, একজনে একজনক দোষ দি থাকি লাভ নাই। আমাক সকলোৱে মিলি পেলাই আমি থাকিব লাগে। চবেই BTC-ৰ ৰাইজ, চবেই BTC-ৰে মানুহ। এই অঞ্চলত উন্নয়ন চবেই বিচাৰে। যদি অশান্তি হয় অঞ্চলত উন্নয়ন কেনেকৈ হ'ব? প্ৰমোদ বড়োৰ যদি এনেকুৱা হৈছে ভাল কথা, কিন্তু আগৰ কথাটো মনত ৰাখক। UPPL দলৰ বহুত নেতাই কৈছে যে BPF যদি চৰকাৰ আহে তেতিয়াহ'লে এই অঞ্চলৰ আকৌ গণ্ডগোল হ'ব। নিৰ্বাচনৰ আগত কিন্তু প্ৰমোদ বড়োৱে আপোনাক দাঁত নোহোৱা সিংহ বুলি কৈছিল, বৰ্তমান নিৰ্বাচনৰ পিছত এই কোনটো টাইগাৰ আছে তাত নাথাকা? ওচৰত যাই পেলাই চাওক। এই নেটটো